নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত এটা যুদ্ধৰ আপডেট লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত যি যুদ্ধ চলি আছে তাৰ এটা ডাঙৰ আপডেট এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো পেলেষ্টাইনৰ সমৰ্থনত আজি বাংলাদেশ কঁপাই তুলিছে জনতাই। পেলেষ্টাইনৰ সমৰ্থনত আজি ৰাজপথ কঁপাই তুলিছে বাংলাদেশৰ মুছলমানসকলে। বাংলাদেশৰ ঢাকাৰ মুছলমানসকলে উত্তপ্ত পৰিস্থিতিৰ ঘোষণা কৰিছে, কিয়নো পেলেষ্টাইনৰ সমৰ্থনত আজি ওলাই আহিছে হাজাৰ হাজাৰ বাংলাদেশী মুছলমান। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ, কিয়নো পেলেষ্টাইনৰ সপক্ষে ওলাই আহিছে বাংলাদেশৰ হাজাৰ হাজাৰ লোক। দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিস্থিতিৰ, কিয়নো বাংলাদেশৰ আকাশ পতাক কঁপাই তুলিছে জনতাই। আকাশ পতাক কঁপাই তুলিছে পেলেষ্টাইনৰ সমৰ্থনত। ইজৰাইল বিৰোধী শ্লোগানেৰে একত্ৰিত হৈছে বাংলাদেশী মুছলমানসকল। ঢাকাৰ ডাউন টাউন বাইতুল মুকাৰৰম মছজিদৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী মুছলমানসকলে। দৃশ্য চাওক, এইদৰে কঁপাই তুলিছে হাতে হাতে প্লেকাৰ্ড লৈ, এইদৰে কঁপাই তুলিছে ৰাজপথ। ঢাকাৰ ডাউন টাউন বাইতুল মুকাৰৰম মছজিদৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু পেলেষ্টাইনৰ সপক্ষে সকলো মুছলিমক এক কৰাৰ আহ্বান জনোৱা হৈছে। পেলেষ্টাইনৰ সপক্ষে ওলাই আহিছে বাংলাদেশৰ ঢাকাৰ হাজাৰ হাজাৰ লোক আৰু তাৰ পিছতেই আকাশ পতাক কঁপাই তুলিছে পেলেষ্টাইনৰ সমৰ্থনত। জনাই আছো যুদ্ধৰ এটা নতুন আপডেট, কিয়নো ইজৰাইল বিৰোধী শ্লোগানেৰে একত্ৰিত হৈছে বাংলাদেশী মুছলমানসকল। ঢাকাৰ ডাউন টাউন বাইতুল মুকাৰৰম মছজিদৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথ এইদৰে কঁপাই তোলা হৈছে। সকলো মুছলিমকে একত্ৰিত হোৱাৰ আহ্বান জনোৱা হৈছে। পেলেষ্টাইনৰ সপক্ষে ওলাই আহিছে বাংলাদেশৰ হাজাৰ হাজাৰ জনতা। হাজাৰ হাজাৰ জনতাই দেখিবলৈ পোৱা গৈছে পেলেষ্টাইনৰ সপক্ষে সকলো মুছলিমক এক কৰাৰ আহ্বান জনাইছে। ঢাকাৰ ডাউন টাউন বাইতুল মুকাৰৰম মছজিদৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ইজৰাইল বিৰোধী শ্লোগানেৰে একত্ৰিত হৈছে বাংলাদেশী মুছলমানসকল। আকাশ পতাক কঁপাই তুলিছে পেলেষ্টাইনৰ সমৰ্থনত।